নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ আৰু আজি মই উপস্থিত আছোঁ মাজুলীত আৰু মাজুলীলৈ যাবৰ বাবে মই ৰেড বাছত টিকট কৰিছিলোঁ টিকটৰ মূল্য আছিলে 700 টকা আৰু এই বাছখন ISBTৰ পৰা কমলাবাৰীলৈকে যায় যাত্ৰা ট্ৰেভেলছৰ এই বাছখন আৰু এয়া নিশাৰ কলীয়া ভোমৰা হেতু আৰু যিহেতু মই ৰাগ চাবৰ বাবে মাজুলীলৈ গৈছোঁ আকাশত হেয়া স্নিগ্ধ জোন আৰু বাছখন যিহেতু ঢকুৱাখনা হৈ যায় গতিকে আমাৰ গৈ পাওঁতে পুৱা প্ৰায় 7 মানেই বাজিল এয়া মোৰ লগত কল্প আৰু দীপাংকৰ আৰু মাজুলীৰ নৈসৰ্গিক শোভাৰ মাজত আৰম্ভ হ'ল আমাৰ যাত্ৰা চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া আমি প্ৰথমে যাত্ৰা আৰম্ভ কৰিলোঁ চামগুৰি সত্ৰলৈ পকাজৰাৰ পৰা চামগুৰিলৈ যোৱাৰ পথত আমি পালোঁ এটা ৰজাদিনীয়া পুখুৰী আৰু চামগুৰি সত্ৰত উপস্থিত হৈ আমি দেখিলোঁ সত্ৰৰ বাহিৰত এয়া মেলা বহিছে আমি সত্ৰৰ ভিতৰ ভাগলৈ সোমাই গ'লোঁ আপোনালোকে নিশ্চয় জানেই চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত পিছে এই মুখানো কিদৰে প্ৰস্তুত কৰে আহকচোন জানো সত্ৰখনৰ ডেকা সত্ৰীয়া ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ মুখেৰে প্ৰথম ফাৰ্ষ্ট ষ্টেপ নয়তো ফাৰ্ষ্ট ইজ বাঁহৰ এইটো ফ্ৰেম আৰু এইটোৰ ওপৰত দ্বিতীয়টো হ'ল পৰ্যায় কাপোৰ মাৰি দিলোঁ সেইটোত কটন কাপোৰ লগত কুমাৰ মাটি দি ইয়াত ঢাকি দিলোঁ ৰ'দত শুকাল তাৰপিছতে আমাৰ ইয়াৰ ওপৰত চেহেৰা দিব লাগিব চেহেৰা দিয়া হয় কিহেৰে গৰু গোবৰ লগত কম পৰিমাণৰ কুমাৰ মাটি অকণমান কেঁচি গোবৰ ইয়াৰ ওপৰত চেপ দিয়া তো চেপটো হ'ল আৰু চেপ হোৱাৰ পাছতে সেই চেপটোৰ ওপৰত গোবৰক ধৰি ৰাখিবলৈ আৰু চামগুৰি সত্ৰত ঘূৰি থাকোঁতে মই হঠাৎ লগ পাই গ'লোঁ ডিম্পু কিবা ক'বা বহুত ভাল লাগিল মাজুলী ৰাসত আহি পিনে বহুত ইচ্ছা আছিল সৰুৰ পৰা যে ৰাসৰ সময়ত মাজুলী যাম এইবাৰ আহিলোঁ আৰু ইয়াত যিটো দেখিলোঁ মুখাশিল্প হওক বা মানুহৰ যিটো ষ্টাইলত ৰাস পাতে একদম অৰিজিনেল ৰাস মানে ইয়াতে হয় আৰু বহুত ভাল লাগিল আৰু কিমান দিন থাকিবা কিমান চাবা আজি চবতে চাম গোটেই মাজুলী আজি চাম তাৰপিছত কালি যাম আৰু ঘৰত কাৰণ আমাৰ নলবাৰীতো আছে না ৰাস নলবাৰীতে মই গৈ আছোঁ 17-18 মানত চাগে একদম লগ পাম দেই আৰু যিহেতু আজি ৰাস গতিকে এই সত্ৰত নাম প্ৰসংগ চলি আছে আৰু চামগুৰি সত্ৰৰ পাছত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ দক্ষিণপাট সত্ৰলৈ মোৰ লগত আছিল জ্যোতিষ দা আৰু ৰিদীপ আৰু চামগুৰি সত্ৰত কিছু সময় কটোৱাৰ পাছত মই বৰ্তমান আহিলোঁ দক্ষিণপাট সত্ৰলৈ এটা নিৰিবিলি পৰিৱেশ দক্ষিণপাট সত্ৰত খোৱা এটা পুখুৰী পোখৰৰ বাবে ভালদৰে অহা নাই এটা বৰ পুখুৰী আৰু এয়া হৈছে দক্ষিণপাট সত্ৰৰ চৌহদ গতিকে আহকচোন দক্ষিণপাট সত্ৰতনো আজি ৰাসৰ বিশেষ কি আছে আপোনালোককো দেখুৱাম আৰু মই চাম এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছিল সত্ৰ চৌহদত মন প্ৰাণ ভৰি গৈছিল এয়া সত্ৰৰ ভিতৰচৰা আৰু এয়া দক্ষিণপাট সত্ৰৰ ভিতৰচৰা এয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকল আহিছে মনোবাঞ্ছা পূৰণৰ অৰ্থে তেওঁলোকে চাকি বন্তি জ্বলাইছে তাৰ লগতে আশীষ লৈছে এয়া গোসাঁইৰ পৰা আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা আচলতে দক্ষিণপাট সত্ৰৰ আৰু এয়া হৈছে লাইখুটা নামঘৰৰ যিদৰে লাইখুটা থাকে ঠিক তেনেদৰে সত্ৰৰো লাইখুটা থাকে আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে এই লাইখুটাটো দেখিছে প্ৰকাণ্ড এটা খুটা কিন্তু এয়া তুলসী গছৰ আৰু দক্ষিণপাট সত্ৰৰ এটা পৰম্পৰা আছে ইয়াত ৰাস পূজা কৰা হয় হোৱা ভিতৰত হোম যজ্ঞ কৰি থকা হৈছে যিখন নাট আজি মঞ্চস্থ কৰা হ'ব সেই নাটখনত পূজা আগবঢ়োৱা হয় আৰু এয়া ৰাইজ আহিছে ৰাইজে সত্ৰৰ ভিতৰ ভাগত চাকি বন্তি জ্বলোৱাৰ সমান্তৰালভাৱে ইয়াত য'ত যজ্ঞ হৈ আছে তাতো তেওঁলোকে মনোবাঞ্ছা পূৰণৰ অৰ্থে চাকি বন্তি জ্বলাইছে আৰু মোৰ পাছফালে মই দেখাবলৈ লৈছোঁ এই প্ৰেক্ষাগৃহটো আজি নিশাৰ ভাগত এই প্ৰেক্ষাগৃহত ৰাসৰ আয়োজন কৰা হৈছে ৰাস এই প্ৰেক্ষাগৃহতেই দেখুওৱা হ'ব অন্য ঠাইতো আমি দেখিছোঁ যে 3 দিনীয়া 2 দিনীয়া কাৰ্যসূচী আপোনালোকৰ আজিৰ দিনটোতে ৰাস আমাৰ ৰাস পূৰ্ণিমাতেই
আমাৰ ৰাস অভিনয় সম্পন্ন হয় যিহেতু পূজাৰ ব্যতিৰেকে আমাৰ ৰাস পূজা মানে ৰাস অভিনয় সম্পন্ন কৰিব পাৰে অশেষ ধন্যবাদ থাকিল কি তুমি ভিডিঅ' কৰিবা আচ্ছা ভিডিঅ' পালি মই হেৰি থাকিব একদম থাকিব আৰু দক্ষিণপাট সত্ৰতে আছে কেইবাটাও শহাপহু অকণমানি অকণমানি মৰম লগা শহাপহু আৰু হৰিণা পহু কিমান খাব 1 2 3 4 আৰু কেৱল ৰাসৰ সময়ছোৱাতে নহয় আচলতে সত্ৰপীঠত বিভিন্ন সময়ত বিদেশী পৰ্যটকো আমি দেখিবলৈ পাওঁ এবাৰ ব্যতিক্ৰম নহয় এগৰাকী বিদেশী মহিলা মোৰ সৈতে আছে দক্ষিণপাট সত্ৰত ঘূৰি থাকোঁতে মই তেখেতক লগ পালোঁ আৰু তেখেতৰ সৈতে আচলতে কথা পাতিম তেওঁ ক'ৰ পৰা আহিছে চ' ৱেৰ ইউ কাম ফ্ৰম France. চ' দিছ ইজ ইয়ৰ ফাৰ্ষ্ট টাইম ইন আছাম Yeah. Say something about Assam. I found Majuli very nice and very quiet, so different from what I knew in India. And I love the holy places here. So you make videos Yeah. from YouTube channel or other news channel? Depending. Okay, thank you. Thank you. Bye. আৰু নিশাৰ ভাগত আমি কাকতিবাৰীলৈ ৰাস চাবলৈ গ'লোঁ এইবাৰৰ ৰাসত আমাৰ কল্পৰ ভায়েকে কৃষ্ণৰ ভাও লৈছে কাকতিবাৰী ৰাসত টিকটৰ ব্যৱস্থা আছে এই টিকটৰ মূল্য 100 টকা আৰু এয়া ৰাস চাবলৈ অহা ৰাইজৰ ভিৰ অলপ অলপ ঠাণ্ডাও পৰিছে চকুৰ পদে অংশৰ অন্তৰ বলুৱাৰে পুত্ৰই হওক বা কন্যা সন্তান ই দৈৱকীৰ গৰ্ভদাত অষ্টম সন্তান আৰু পাছদিনা মই ঘৰলৈ বুলি উভতিলোঁ আৰু এয়া হৈছে জুবিনদাৰ সেই যে বিখ্যাত গানটো মাজুলীত এজনী ছোৱালীয়ে দুখ পালে সেই তাৰে দৰিয়াঘাটত এতিয়া দলং হ'ল আৰু এই দলঙৰ পুখুৰী আমাৰ যাত্ৰা কল্পহঁতৰ ঘৰখন আৰু দীপশিখাবাৰ মৰম বুটলি মই ঘৰলৈ বুলি ৰাওনা হ'লোঁ এয়া এই পাৰলৈ যাবলৈ ৰাইজে লাইন পাতিছে আৰু ইয়াতে টিকটসমূহ পৰীক্ষা কৰা হৈছে এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা কওঁ যদি আপোনালোকে মাজুলীলৈ বাইক অথবা গাড়ী লৈ যাব বিচাৰিছে তেন্তে আপোনালোকে আগতীয়াকৈ অনলাইন টিকট কৰক অন্যথা অসুবিধাত পৰিব পাৰে আৰু মহাবাহুৰ বুকুৰে আৰম্ভ হ'ল মোৰ উভতনি যাত্ৰা এটা দিন মাজুলীত কটালোঁ প্ৰথমবাৰৰ বাবে মাজুলীত ৰাস চালোঁ এই ভাল লগাবোৰ শব্দৰে বুজাব নোৱাৰা আটাইতকৈ ভাল লাগিল মাজুলী মানুহৰ আদৰ সাদৰ ইমান সহজ সৰল কল্পৰ মাকে মোক আহোঁতে খাবলৈ লাৰু পিঠাও বান্ধি দি পঠিয়ালে আৰু এঘণ্টাৰ ফেৰী যাত্ৰাৰ পাছত মই উপস্থিত হ'লোঁ নিমাতীঘাটত মোক নিবলৈ আহিছিল জিন্তু মাজুলীৰ যাত্ৰা সামৰি মই এতিয়া যোৰহাটৰ নিমাতীঘাট পালোহি এয়া নিমাতীঘাটৰ পৰিৱেশ ৰাইজ আহিছে মাজুলীলৈ যাবলৈ যিহেতু আজি ৰাসৰ দ্বিতীয়টো দিন গতিকে ভিৰ বহুত আৰু মই যাত্ৰা সামৰিছোঁ মাজুলী যাত্ৰা ইমানতেই ডিটেইলছখিনি আপোনালোকক জনাইছোঁ গতিকে আজিৰ ব্লগৰ পৰা মই বিদায় লৈছোঁ